बीटीसी बिसायख'थिया फैगौ सेप्तेम्बर दाननि 3थि सप्तायाव जानायनि इसारा मोननाय लोगो लोगोनो राजखान्थियारि हान्जाफोरा सांग्रां जानाय नुनो मोन्दों। खुंथायाव थानाय हान्जाजों लोगोसे बेरेखा हान्जाफोराबो गावबा गाव हान्जानि मावथि सोद्रोमाफोरखौ लानानै रायजोफोरनि गेजेराव माबायदि हाबनो बेनि सोमोन्दै सावरायनायफोरखौ गले गले खालामनाय नोजोराव गोग्लैदों। बेबादि समावनो 3 आगस्ट रबिबारखालि क'क्राझार नोगोरनि प्रसान्ति लड्जआव इउपिपिएल हान्जाया बावखुंग्रि बियाबनि मेलेमजिबि सुबुंफोरखौ लानानै मोनसे सावरायनाय हाबाफारि लायो। मेलेमजिबि सुबुंफोरखौ लानानै सावरायनाय बे हाबाफारियाव क'क्राझार लकसभा बियाबनि एमपि जयन्त बसुमतारिया बाहागो लादोंमोन। एमपि बिथांजों लोगोसे बावखुंग्रि बिटिसि बियाबनि टिसिएलसिसिनि मासिगिरि सन्जय नार्जारि आरो ओनसोलनि गोबां मानगोनां सुबुंफोराबो बाहागो लायो। गुबुन फारसेथिं बावखुंग्रि बियाबनि मेलेमजिबि सुबुंफोरजों सावरायनाय बे मेलनि गेजेरजों फैगौ बिटिसि बिसायख'थियाव बावखुंग्रि बियाबाव इउपिपिएल हान्जाया जायगानि सुबुंखौसो बिजाथि महरै फसंनांगौ होनना खावलायनानै खौरां बिजोंनि गेजेरजों ओरैबायदि फोरमायो। जों निगिरनाय खारना जाहैबाय जोंनाव दा इलेक्सन फैगासिनो दङ। बे इलेक्सननि थाखाय जोङो लकेल केन्डिडेट हिसाबै निगिरदों। दा लकेल केन्डिडेट होयोबा जोंना साबसिन जायो आरो गुबुन बाहेरानिफ्राय होयोबा जों हयथ' सिनायनो मोनैफोरबादि जायो। जों सिनायलाया गुबुननि केन्डिडेटजों। ओंखायनो जोङो दा जोंनि लकेलनिनो सोरबा बावखुंग्रिनिनो सोरबा बेक्तिखौ होयोबा जोङो प्रमद सारखौ जाहाथे खावलायो, जाहाथे जोंनि लकेलनि केन्डिडेट होयो। बिनि थाखाय आङो सारनि खाथियाव खावलायनो थाङो। হয়, আমি ধন্যবাদ থাকিল আপোনালোকৰ ইয়াত উপস্থিত থকাৰ কাৰণে। মানে আমাৰ এইটোৱেই দাবী আৰু আমাৰ যোনটো এই ইলেকশ্যন আহি আছে বিটিচি আমাৰ বাইখুংগুৰিত যিটো যোৱা 4 বছৰ গুচি গ'ল, আজি 5 বছৰ মানে এইটো ইলেকশ্যন আহিলে আমাক লোকেল কেণ্ডিডেট লাগে, মানে যিটো পাব্লিকৰ মানে দুখ বেদনা বুজি পায়। তাৰ কাৰণে আমি লোকেল যদি হিচাপত যদি আমাক কেণ্ডিডেট দিয়ে তেনেহ'লে আমি মানে ভাল পাওঁ আৰু আমাৰ মানে উন্নয়ন কাৰণে ভাল হ'ব বুলি আমি ধন্যবাদ। সমষ্টি হিচাপত যোৱা 20 চনত আমাৰ প্ৰমোদ বড়ো ছাৰৰ চৰকাৰ ইউপিপিএল চৰকাৰ অহাৰ পিছত যি শান্তি, জীৱনৰ নিৰাপত্তা আৰু সমন্বয় ৰক্ষা আৰু উন্নয়নো বহুত হৈছে। তো আমি এইবাৰ আমাৰ যিহেতু বাওঁখুংগুৰি সমষ্টিত আমাৰ 4টা টাৰ্মছতে আমাৰ কোনো MCLA আমাৰ কোনো প্ৰতিনিধি নাই। তো এই হিচাপে আমি এবাৰ আমাৰ এই বাওঁখুংগুৰি সমষ্টিত লোকাল আমাৰ সমষ্টি হিচাপে লোকাল কেণ্ডিডেট লাগে। সেই হিচাপে আমি আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু প্ৰমোদ বড়ো ছাৰ আৰু ফাউণ্ডাৰ প্ৰেছিডেণ্ট ইউজি ব্ৰহ্ম ছাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ লোকাল কেণ্ডিডেট ভালভাৱে এটা বাছনি কৰি দিয়ে। বা আজি যিটো বুদ্ধিজীৱীৰ যিটো সভা, এই সভাত আমাৰ বুদ্ধিজীৱীয়ে বিচাৰিছে যে বাওঁখুংগুৰি আমাৰ ইউপিপিএলৰ ভাল দিন যিটো আহিল, ভাল দিনত আমি উন্নয়নৰ লগত চামিল হ'ব লাগিলে একজন বাওঁখুংগুৰিৰ লোকেল এজন ভাল ৰাইজৰ লগত সম্পৰ্ক থকা এজন ভাল ব্যক্তিক আমি বাছনি কৰিব লাগিব ইউপিপিএল দলে। তেতিয়াহে আমি আমাৰ যিটো ইউপিপিএল দলে যিটো উন্নয়নৰ যিটো শ্লোগান, সেইটো আমি বাওঁখুংগুৰিক চামিল কৰিব পাৰিম। কাৰণ বাওঁখুংগুৰি সমষ্টিত আমি গোটেই 4 টাৰ্মছ আমি ইউপিপিএল দলে। প্ৰথম আছিল আমাৰ ডাবল পি, আমি 2বাৰ হাৰিলোঁ, PCDৰত এবাৰ হাৰিলোঁ, ইউপিপিএলত 4ৰ্থবাৰত আমি হাৰিলোঁ। এটাই আমাৰ ব্যৰ্থতা, কেণ্ডিডেট বাছনি কৰাত আমি ভুল সিদ্ধান্ত লওঁ। কাৰণ ৰাইজৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যিটো মতামত মতে আমি কেণ্ডিডেট দিব পৰা নাই বা বিচাৰ কৰি আমি কেণ্ডিডেট দিব নোৱাৰোঁ, যাৰ আমাৰ হাৰোৱাৰ এইটোৱে ব্যৰ্থতা। আৰু যিহেতু বাওঁখুংগুৰি সমষ্টিটো এটা ক্ৰিটিকেল সমষ্টি, বিৰাট নানান জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ সমষ্টি, BTR নন BTR বৰ্ডাৰ এলেকা। কাৰণ এই যিবিলাক বৰ্ডাৰ এলেকাত মানে নন BTRৰ হাৱাটো বেছি সোমায় এই বৰ্ডাৰ এলেকাবিলাকত। গতিকে বাওঁখুংগুৰিত ইউপিপিএল দলে আগন্তুক দিনত যাতে এজন ভাল বাওঁখুংগুৰিৰ লগত 36টা জাতি জনগোষ্ঠীৰ লগত পৰিচিত থকা ব্যক্তি এজন ইউপিপিএল দলে প্ৰক্ষেপ কৰে। ইয়াৰ কাৰণে আমাৰ ইউপিপিএল দলৰ বিষয়ববীয়া নেতাকৰ্মীৰ ওচৰত অনুৰোধ থাকিল। আজি বাওঁখুংগুৰি সমষ্টিকলৈ আজি আমাৰ বাওঁখুংগুৰি অন্তৰ্গত থকা আমাৰ বিভিন্ন এৰিয়াত বিভিন্ন গাঁৱৰ আমাৰ যে বুদ্ধিজীৱী এখেতক
লৈ আজি আলোচনা হৈছোঁ কিয়নো আমি বাওঁকুংগ্ৰী সমষ্টি হিচাপে আমি বাৰ বাৰ হাৰিব লগা হৈছে আমি বাৰ বাৰ হাৰিব লগা হোৱাৰ পিছত আমাৰ প্ৰতিনিধি নোহোৱাৰ কাৰণে আমি বিভিন্ন দিশত পিছপৰা আছে তাৰ কাৰণে আমি বাওঁকুংগ্ৰী সমষ্টিৰ এজন বাসিন্দা হিচাপে বা সমষ্টিত আমি এজন পাব্লিক হিচাপে আমাৰ বাওঁকুংগ্ৰী সমষ্টিখন উন্নতিকণ আমি বিচাৰোঁ আৰু ৰাইজৰ যে আমাৰ সমস্যা এই সমস্যাবিলাক আমি আকৰে আকৰে সমাধান কৰিবৰ বাবে আমি বিচাৰোঁ তাৰ কাৰণে আমি এই আমাৰ ৰাইজৰ সমস্যা বা ৰাইজৰ আশা আকাংক্ষা আমি এইটো কেনেকুৱাভাৱে পূৰণ কৰিবলৈ সক্ষম হ'ব এই দিশত আমি ভাল চিন্তা কৰিছোঁ গধুৰ চিন্তা কৰিছোঁ আলোচনা কৰিছোঁ যদি এই সমস্যাবিলাক সমাধান কৰিব লাগে বা ৰাইজৰ আশা আকাংক্ষা যদি পূৰণ কৰিব লাগে আমাৰ ৰাইজৰ প্ৰতিনিধি লাগিব তাৰ কাৰণে এবাৰ আমাৰ আগন্তুক BTC নিৰ্বাচনত বা 2025 BTC নিৰ্বাচনত যেন আমি ভাল এজন প্ৰতিনিধি পঠাবলৈ সক্ষম হয় বা এজন আমি বাওঁকুংগ্ৰী সমষ্টিত এজন গাৰ্জেন বনাবলৈ সক্ষম হয় এই হিচাপে আমি চিন্তা কৰিছোঁ আৰু আজি আমি বাওঁকুংগ্ৰী সমষ্টি হিচাপে আমি কেনেকুৱাভাৱে আমাৰ ৰাজনীতি ভূমিকা এইটো ল'ব পাৰে এইটো লৈ আমি আলোচনা কৰিছোঁ আমাৰ এই আজি আলোচনাত আমাৰ খুব আমাৰ ভাগ্যৱান বুলি ক'ব লাগিব আমাৰ লোকসভা সাংসদ জয়ন্ত বসুমতাৰী ছাৰে আমাৰ আজি আলোচনাত মানে উপস্থিত থাকে আৰু আমাৰ ছাৰৰ লগতে আমাৰ বিভিন্ন আমাৰ বুদ্ধিজীৱী এই অঞ্চলত ইয়াত আমাৰ ধৰক আমাৰ যিসকল অঞ্চলৰ আমি আমাৰ ছাজেষ্ট কৰে যিসকল দ্বাৰা আমি কাম কৰিবলৈ সাহস পায় এনেকুৱা ব্যক্তিক বা এনেকুৱা বুদ্ধিজীৱী ইয়াত বহুত ইয়াত অংশগ্ৰহণ কৰিছে আশা কৰিছোঁ আমাৰ আজিৰ যোগদান কৰা বা অংশগ্ৰহণ কৰা বুদ্ধিজীৱীসকলৰ যে আমাৰ উপদেশ এই উপদেশ লৈ যদি আমি কাম কৰোঁ বা আমি আগবাঢ়ি যায় তেনেহ'লে আমি নিশ্চয় আমি এবাৰ বাওঁকুংগ্ৰী সমষ্টিত বা UPPL হিচাপে আমি জিকিবলৈ সক্ষম হ'ব